মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক আজি মই নৱম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিৰ অন্তৰ্গত গ্ৰুপ বিৰ অৰ্থাৎ খ অংশৰ মাধৱ কন্দলী বিৰচিত হনুমন্তৰ লংকা দৰ্শন নামৰ কাব্যাংশটি ভালদৰে বুজাই দিম। আহা আমি প্ৰথমতে কবি পৰিচয়খিনি থুলমূলভাৱে আলোচনা কৰোঁ। কবি মাধৱ কন্দলী শংকৰ পূৰ্ব যুগৰ অৰ্থাৎ শংকৰদেৱৰ আগৰ যুগৰ কবিসকলৰ ভিতৰত শ্ৰেষ্ঠ কবিগৰাকী আছিল মাধৱ কন্দলী। তেওঁ চতুৰ্দশ শতিকাৰ শ্ৰেষ্ঠ কবি আছিল। মাধৱ কন্দলী শংকৰ পূৰ্ব যুগৰ কবি আছিল আৰু চতুৰ্দশ শতিকাৰ শ্ৰেষ্ঠ কবি আছিল। তেওঁ বৰাহী বা বাৰাহ ৰজা মহামাণিক্যৰ পৃষ্ঠপোষকতা লাভ কৰিছিল। বৰাহী ৰজা মহামাণিক্যৰ পৃষ্ঠপোষকতাত মাধৱ কন্দলীয়ে বাল্মীকিৰ দ্বাৰা ৰচিত সংস্কৃত ৰামায়ণখন অসমীয়ালৈ অনুবাদ কৰিছিল। যদিও মাধৱ কন্দলীয়ে সম্পূৰ্ণ ৰামায়ণখন অসমীয়ালৈ অনুবাদ কৰিছিল, কিন্তু পিছৰ সময়ছোৱাত আদিকাণ্ড আৰু উত্তৰাকাণ্ডৰ বাহিৰে আন ৫টা কাণ্ডহে পোৱা গৈছিল। পিছত মহাপুৰুষ মাধৱদেৱে আদিকাণ্ড আৰু মহাপুৰুষ শংকৰদেৱে উত্তৰাকাণ্ড ৰচনা কৰি ৰামায়ণখন সম্পূৰ্ণ কৰিছিল। বৰাহী ৰজা মহামাণিক্যৰ পৃষ্ঠপোষকতা লাভ কৰিহে মাধৱ কন্দলীয়ে বাল্মীকিৰ সংস্কৃত ৰামায়ণখন অসমীয়ালৈ অনুবাদ কৰিছিল। আৰু উত্তৰ ভাৰতৰ আঞ্চলিক ভাষাসমূহৰ ভিতৰত অসমীয়া ভাষাত মাধৱ কন্দলীয়ে অনুবাদ কৰা ৰামায়ণখনেই হৈছে প্ৰথম আঞ্চলিক ভাষাত অনুবাদ কৰা ৰামায়ণ। মাধৱ কন্দলীয়ে ৰচনা কৰোঁতে তেওঁ ৰামায়ণখনৰ গোটেইকেইটা কাণ্ডই ৰচনা কৰিছিল, অৰ্থাৎ সম্পূৰ্ণভাৱে ৰামায়ণখন ৰচনা কৰিছিল। কিন্তু পৰৱৰ্তী সময়ছোৱাত তেওঁৰ আদিকাণ্ড আৰু উত্তৰাকাণ্ড এই কাণ্ড দুটা পোৱা যোৱা নাছিল। তাৰ পিছত মহাপুৰুষ মাধৱদেৱে আদিকাণ্ড আৰু শংকৰদেৱে উত্তৰাকাণ্ড ৰচনা কৰি মাধৱ কন্দলীৰ ৰামায়ণখন সম্পূৰ্ণ কৰিছিল। শংকৰদেৱে মাধৱ কন্দলীৰ কাব্য প্ৰতিভাক সন্মান জনাই তেখেতক অপ্ৰমাদী কবি বুলি অভিহিত কৰিছিল। কোনে মাধৱ কন্দলীক অপ্ৰমাদী কবি বুলি অভিহিত কৰিছিল? শংকৰদেৱে। আমাৰ এই কাব্যাংশটো হনুমন্তৰ লংকা দৰ্শন এই কাব্যাংশটো মাধৱ কন্দলীৰ সুন্দৰাকাণ্ড ৰামায়ণৰ পৰা লোৱা হৈছে। এতিয়া আমি কাব্যাংশটো ভালদৰে আলোচনা কৰোঁ। লংকাপুৰী দেখিলন্ত ত্ৰিকুট ওপৰে দুটি অমৰাৱতী যেন সমুদ্ৰ ভিতৰে। ইয়াতে হনুমন্তৰ লংকা দৰ্শন অৰ্থাৎ হনুমানে লংকাখন দৰ্শন যে কৰিছিল, তেওঁ কি কিনো দেখিছিল সেয়া বৰ্ণনা কৰা হৈছে। লংকাপুৰী দেখিলন্ত ত্ৰিকুট ওপৰে। লংকাপুৰীখন ক'ত আছিল? ত্ৰিকুট পৰ্বতৰ ওপৰত আছিল। ত্ৰিকুট পৰ্বতৰ ওপৰত লংকাপুৰীখন হনুমানে দেখিছে। দুটি অমৰাৱতী যেন সমুদ্ৰ ভিতৰে, অৰ্থাৎ সমুদ্ৰৰ ভিতৰত যেন এয়া দ্বিতীয় অমৰাৱতীহে তেনেকুৱা দেখিছে। হনুমানে লংকাখনক দ্বিতীয় অমৰাৱতী বুলি দেখিছে। অমৰাৱতী হৈছে ইন্দ্ৰৰ ৰাজধানী। সুবেল গিৰিৰ শৃংগ আতি বিতোপন, তহিতে পৰিলা গয়া পৱন নন্দন। সুবেল গিৰিৰ শৃংগ অতি বিতোপন। হনুমানে কৈছে যে দেখিছে যে সুবেল গিৰিৰ শৃংগ অতি সুন্দৰ, অতি বিতোপন। আৰু তাত গৈ পৱন নন্দন, অৰ্থাৎ হনুমানে তাত গৈ সুবেল শৃংগত গৈ আকাশ মাৰ্গেৰে যিহেতু গৈছে, তেওঁ তাত উপস্থিত হৈছে বা তাত নামিছে। প্ৰয়াস নভৈল মূৰ সুস্থহে সুবেলত বসিয়া গুণন্ত মহাবীৰ, প্ৰয়াস নভৈল মূৰ সুস্থহে শৰীৰ। হনুমানে যিহেতু সীতাৰ সম্ভেদ বিচাৰি লংকালৈ গৈছিল, তেওঁ লংকাত গৈ সীতাৰ সম্ভেদ নাপাই তেওঁ মানে শৰীৰ যেন অসুস্থ অনুভৱ কৰিছে, তেনেকুৱাকৈ দেখাইছে মাধৱ কন্দলীয়ে।
সাগৰৰ তৰিয়া আইলু ইটো কোন গ্ৰহ, কোটি যোজনাক যাইবো তাকো আছে সাহ। হনুমানে ভাবিছে যে সাগৰ পাৰ হৈ ইমান দূৰ, হনুমানে ইমান দূৰ সাগৰ পাৰ হৈ আহিছে, কোটি যোজন পাৰ হৈ আহিছে হনুমানে, আৰু তেওঁ বাকীখিনিও যে যাব, অৰ্থাৎ সীতাৰ যে সম্ভেদ উলিয়াব, তেওঁৰ সেইখিনি সাহস আছে বুলি তেওঁ কৈছে, আৰু কোটি কোটি যোজন তেওঁ যাব বুলি সাহস আছে বুলি কৈছে। সতেক যোজন আইলু ইটো কোন কাজ, ইসব কাহিনী কহিবাকো লাগে লাজ। শ দূৰ আহিলো, হনুমানে ভাবিছে যে মই শ দূৰ আহিলো, এইটোনো কি কথা, আৰু এই কাহিনীটো কাৰোবাক ক'বলৈ তেওঁ লাজ লাগে বুলি কৈছে। হনুমানৰ কাৰণে শ দূৰ আকাশ মাৰ্গেৰে অহাটো এটা সাধাৰণ কথা, সেইটো এই কাহিনীটো তেওঁ আনক ক'বলৈ লাজ লাগে বুলি কৈছে। তৰিলত সাগৰৰ নভৈল কিছু শংকা, সুবেলত বসিয়া বীৰে দেখিলন্ত লংকা। হনুমানে কৈছে যে মই সাগৰ পাৰ হৈ আহোঁতে ভয় কৰা নাছিলো, হনুমানে সাগৰ পাৰ হৈ আহোঁতে, আকাশ মাৰ্গেৰে আহোঁতে ভয় কৰা নাছিল, আৰু সুবেল পৰ্বতত বহি বীৰ হনুমানে লংকাপুৰী দেখিছে, সুবেল শৃংগৰ পৰা তেওঁ লংকাপুৰী দেখিছে। মাথা তলি দেশন্ত আদিত্য অস্তজান্ত, কৰ জোৰে হনুমন্তে দিলন্ত সিদ্ধান্ত। মাথা তুলি দেশন্ত আদিত্য অস্তজান্ত, হনুমানে মূৰ তুলি দেখিলে যে আদিত্য অৰ্থাৎ সূৰ্য অস্ত যাবলৈ লৈছে। কৰ জোৰে হনুমন্তে দিলন্ত সিদ্ধান্ত, হনুমানে সূৰ্যক হাত জোৰ কৰি প্ৰণাম কৰিছে। জানো শিৰ কৰি জুৰিলন্ত জোৰহাত, ত্ৰৈলোক্যৰ দিব বুলি নমিলন্ত মাথ। জানো, জানো মানে হৈছে বাহু, বাহু মূৰৰ ওপৰলৈ নি হাত জোৰ কৰিছে, হনুমানে বাহু মূৰৰ ওপৰলৈ নি হাত জোৰ কৰিছে, সূৰ্য দেৱতাক প্ৰণাম কৰিছে, আৰু ত্ৰৈলোক্যৰ দ্বীপ বুলি হাত জোৰ কৰি সূৰ্য দেৱতাক সেৱা জনাইছে। শানিতোক তম্ভিওক ৰাম কাৰ্য সাও, দিবা ভাগে লংকাৰ গড় ফুৰি চাও। হনুমানে ভাবিছে যে হনুমানে কিয় লংকালৈ গৈছে, সীতাৰ সম্ভেদ বিচাৰি গৈছে, ৰামৰ কাৰ্য সিদ্ধি কৰিবৰ বাবে হনুমানে লংকালৈ গৈছে, আৰু তেওঁ তেতিয়া ভাবিছে যে খন্তেক মই ৰৈ দিওঁ, আৰু লংকাপুৰীখনক দিনৰ ভাগতে লংকাৰ গড়ক, যি দুৰ্গ আছে লংকাৰ, আৰু এই লংকাপুৰীখনক চাৰিওফালৰ পৰা তেওঁ ভালদৰে ফুৰি চাব দিনৰ ভাগতে। হেন শুনি তুষ্ট ভৈলা কাশ্যপ নন্দন, দেখি হনুমন্তৰ হৰিষ হৈল মন। এইবুলি ভাবি কাশ্যপ নন্দন অৰ্থাৎ হনুমানে মনতে সন্তুষ্টি লাভ কৰিছে, আৰু লংকাখন দেখি তেওঁৰ মনটো আনন্দৰে ভৰি পৰিছে। দেখি হনুমন্তৰ হৰিষ হৈল মন, লংকাখন ইমান ধুনীয়া, এই লংকাখন দেখি হনুমন্ত অৰ্থাৎ হনুমানৰ মনটো আনন্দৰে ভৰি পৰিছে। সুবেলৰ হন্তে বীৰ দৃষ্টি বলাই শান্ত, দিবা ভাগে লংকাৰ গড়ক দেখিলন্ত। সুবেল পৰ্বতৰ ফালে তেওঁ চকু ফুৰাই চালে, আৰু দিনৰ ভাগতে হনুমানে লংকাৰ গড় বা ওখ প্ৰাচীৰবিলাক চালে। সুবেলৰ নামি নগৰীক লাগি যান্ত, সুবেলৰ নামি নগৰীক লাগি যান্ত, অনেক বনক হনুমন্তে দেখিলন্ত। সুবেল শৃংগৰ বা সুবেলৰ পৰা নামি আহি লংকাপুৰীত প্ৰৱেশ কৰিবলৈ বা নগৰীত যাবলৈ ওলাওতে হনুমানে অনেক বনক হনুমন্তে দেখিলন্ত, বহুতো বন হাবি বন হনুমানে দেখিলে। গুঞ্জৰিত শবদে ভ্ৰমৰা মধুপান, পদ্মিনী দিঘি জলশয় ৰম্য থান। সুবেলৰ পৰা নামি হনুমানে লংকা নগৰীত প্ৰৱেশ কৰিবলৈ গৈছে, তেওঁ হাবি বননি দেখিছে, আৰু তেওঁ দেখিছে যে ভোমোৰাবিলাকে গুঞ্জৰিত শব্দ কৰি মধুপান কৰি আছে। পদ্মিনী দিঘি জলাশয় ৰম্য থান, পদুম ফুলৰ পুখুৰীত
যেন তেওঁ এক ৰম্য ঠাই যেনহে দেখিছে, ইমান ধুনীয়া পৰিৱেশ এটা দেখিছে, তাক তেওঁ ৰম্য ঠাই বুলি থান বুলি কৈছে। সৰল পিয়াল সৰ নিশৰ সৰ্জুৰ শাল তাল তমাল গমাৰি বীজপুৰ অশ্বহু কপিহু বত নাৰংগ বদৰ তেন্তেলি কন্তকী আম জাম নাগেশ্বৰ হাজৰি হাৰিঠা আমলখি দহা ফল ছাতিয়াল গুৱা নাৰিকেল যে শ্ৰীফল হলংকা মহৰি আৰু কমলা টেংগৰা কৰদৈ পিছু মৰ্দক যে সুলংগা অমৰা কদম্ব গুলাল পাৰিজাতক আশেষ সেৱতী মালতী গুটিমালি যে বিশেষ। অৰ্থাৎ এইখিনি যে কৈছে ইয়াতে হনুমানে লংকা নগৰীত প্ৰৱেশ কৰিবলৈ আহোঁতে যিবিলাক হাবি বননি দেখিছিল, সেই হাবি বননিত কিনো গছ গছনি ফল মূল দেখিছে তাক বৰ্ণনা কৰিছে। হনুমানে দেখিছে সৰল, আঙুৰ গছ, শাল গছ, তাল, তামোল গছ, গমাৰি, নেমুৰ দৰে টেঙা ধৰণৰ এক জাতীয় গছ, অশ্বহু অৰ্থাৎ বৰগছ, ঔটেঙা গছ, বট গছ, কমলা টেঙাৰ গছ, তাৰপিছত বগৰী, তেতেলী, আম জাম নাগেশ্বৰ, খেজুৰ, মণিচাল বা ৰিঠা গছ, আমলখি, দহাফল, চতিয়াল, তামোল, নাৰিকল, শ্ৰীফল এইবিলাক তেওঁ ফলবিলাক দেখিছে। তেওঁ লগতে ফুলো দেখিছে। কদম, গুলাল, পাৰিজাত, মালতী, গুটিমালি এইবিলাক ফুল সেই বননিত বিশেষকৈ দেখিবলৈ পাইছে। এইবিলাক ফল ফুলেৰে হাবি বননিবিলাক ভৰি পৰিছিল। আজিলৈ এইখিনিয়ে তোমালোকক বুজাই দিলোঁ। নেক্সট ক্লাছত বাকীখিনি ভালদৰে বুজাই দিম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিলৈ ইয়াতে সামৰিছোঁ। নেক্সট ভিডিঅ'ত তোমালোকক বাকীখিনি মই ভালদৰে বুজাই দিম।